Hello friends, welcome to my channel. আজি মই আপোনালোকৰ লগত মেখেলা ফলছ নলগোৱাকৈ কেনেধৰণে চিলাই কৰে সেইটো শেয়াৰ কৰিম। তো আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি আপোনালোকে মোৰ চেনেললৈ প্ৰথম আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। তো বলক বেছি দেৰি নকৰো আৰু ভিডিঅ'টো আৰম্ভ কৰো। তো মেখেলাখন আমি চিলোৱাৰ আগতে এনেধৰণে বিছনা হওক বা আপোনালোকৰ সুবিধা অনুসৰি যতে সুবিধা হয় এনেধৰণে সমানকৈ পাৰি ল'ব। তাৰ পিছত এনেদৰে পাৰি লোৱাৰ পিছত মেখেলাখন এনেকৈ দুটা ভাঁজ কৰি ল'ব। সমানকৈ এনেকৈ দুটা ভাঁজ কৰি ল'ব। তাৰ পিছত এইটো ফাল যেহেতু আমাৰ অলৰেডি বন্ধ হৈ আছে আৰু এইটো ফাল আমাৰ খোল খাই আছে। তো যেহেতু মেখেলা আমি সাধাৰণতে দুইফালে চিলাই কৰিব লাগে, কিন্তু যেহেতু এইটো ফাল আমাৰ অলৰেডি বন্ধ হৈ আছে তো আমি এইটো ফালে চিলাই নকৰো, তো আমি এইটো ফালে চিলাই কৰিম। এই প্ৰথমৰ পৰা একেবাৰে মূৰলৈ আমি চিলাই কৰিব লাগিব। কিন্তু চিলাই কৰাৰ আগতে আমি মেখেলাখন এনেধৰণে মেলি ল'ব লাগিব। আমি যে ভাঁজ কৰি লৈছিলোঁ সেই ভাঁজটো আমি এনেকৈ মেলি ল'ম। মেলি লোৱাৰ পিছত উল্টা ফালটো আমি ওপৰত ল'ম আৰু পাল্টা ফালটো আমি তলত ল'ম। এইটো উল্টা ফাল মই ওপৰত লৈছোঁ আৰু পাল্টা ফালটো তলত লৈছোঁ। এতিয়া আমি প্ৰথমতে এই যিটো তলৰ যিটো মেখেলাখনৰ আমাৰ তলৰ যিটো পটি সেই পটিটো আমি এনেধৰণে দুটা ফল্ড কৰি চিলাই কৰি দিব লাগিব। এই যে মই লৈছোঁ এনেকৈ এই এটা, তাৰপিছত আৰু এটা এনেধৰণে ফুল কৰি লৈ আপোনালোকে চিলাই কৰি দিব। আৰু এইটো ফালে আপোনালোকে অকণমান ৰাখি ল'ব, মানে দুটা ফল্ড কৰাৰ পিছতো ৰাখি ল'ব। তাৰপিছত একেবাৰে প্ৰথমৰ পৰা মূৰলৈ আপোনালোকে তেনেদৰে দুটা ফল্ড কৰি চিলাই কৰি দিব। তো মই কেনেধৰণে চিলাই কৰি আছোঁ আপোনালোকে চাই থাকিব। এনেকুৱাকৈ আপোনালোকে মূৰলৈ চিলাই কৰি যাব। তো মূৰটো চিলাই কৰা হৈ গ'ল। তো মূৰটো চিলাই কৰা হৈ গ'ল। আপোনালোকে চাওক, এইটো মই এনেদৰে দুটা ফল্ড কৰি চিলাই কৰি দিছোঁ। এনেকৈ মই একেবাৰে মূৰলৈ চিলাই কৰি লৈ লৈছোঁ। এতিয়া মোৰ তলৰ কামখিনি হৈ গ'ল। এতিয়া মেখেলাখন এনেধৰণে মেলি লৈ পাল্টা ফালটো ওপৰত লৈছোঁ আৰু উল্টা ফালটো তলত লৈছোঁ এইবাৰ। তাৰপিছত আনটো ফাল এইটো ফাল লৈ গৈ আনটো মূৰত এনেধৰণে লক কৰি দিম। এনেকৈ লক কৰি দিম, তেতিয়া উল্টা ফালটো ওপৰত হৈ যাব আৰু পাল্টা ফালটো তলত সোমাই থাকিব। তো চাওক, এনেকৈ উল্টা ফালটো ওপৰত হৈ গ'ল। এতিয়া আমাৰ তলৰ কামটো যিহেতু হৈ গ'ল, এতিয়া আমি ছাইডৰ চিলাইটো কৰিব লাগিব। ছাইডৰ চিলাইটো ইয়াৰ পৰা একেবাৰে মূৰলৈ আমি চিলাই কৰি দিম। মই কেনেধৰণে চিলাই কৰি আছোঁ আপোনালোকে চাই থাকক। এতিয়া আপোনালোকে মই দেখুৱাৰ ধৰণে এনেধৰণে চিলাই কৰি যাব। তো মোৰ এইখিনিও চিলাই কৰা হৈ গ'ল। এতিয়া মোৰ সেইখিনিও চিলোৱা হৈ গ'ল। এইখিনি মই একেলগে চিলাই কৰি লোৱা হৈ গ'ল। এতিয়া মোৰ এইখিনি আৰু এইখিনি কাম ফিনিছ হৈ গ'ল। এতিয়া মোৰ কাম বাকী আছে ওপৰত চিলাই কৰিবলৈ। এতিয়া যিহেতু আমাৰ এইখিনি অলৰেডি ফুল হৈ আছিল, গতিকে আমি যোনটো ফালে চিলাই কৰিছিলোঁ সেই চিলাই কৰা মূৰটোত আমি এনেধৰণে এনেকৈ এটা আৰু এনেকৈ এটা এনেকৈ দুটা ফল্ড কৰি লৈ এনেকৈ চিলাই কৰি দিম। ইয়াৰ পৰা একেবাৰে ৰাউণ্ড কৰি আমি আনটো মূৰলৈ এনেকৈ চিলাই কৰি লৈ আনিম। এতিয়া আমি এনেধৰণে ৰাউণ্ড কৰি ফল্ড কৰি লৈ এনেধৰণে চিলাই কৰি দিম।
তো এতিয়া আৰু মোৰ এইখিনি চিলাই কৰা হৈয়ে গ'ল ওপৰৰখিনি এনেধৰণে ৰাউণ্ড কৰি মোৰ চিলাই কৰা হৈ গ'ল এতিয়া মোৰ মেখেলাখন সম্পূৰ্ণভাৱে চিলাই কৰা হৈ গ'ল আপোনালোকেও এনেধৰণে ফলছ নলগোৱাকৈ যদি মেখেলা চিলাই কৰে তো এনেকুৱা প্ৰচেছত চিলাই কৰিব পাৰিব তো যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব তো আৰু এদিন লগ পাম বেলেগ এটা ভিডিঅ'ৰ সৈতে আজিলৈ ইমানেই টাটা